মিঠুৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। লাহে লাহে আহি শীতৰ দিনবোৰ পালেহি। কুঁৱলীৰ আৱেশ ফালি মানুহবোৰে পিকনিক খাবলৈ যাবলৈ আৰম্ভ কৰিলে, নতুন নতুন ঠাই ফুৰিবলৈ যাবলৈ আৰম্ভ কৰিলে। কিন্তু যিসকল লোক ইন্ট্ৰভাৰ্ট পাৰ্চনসকল আচলতে এনেকুৱা যিখিনি মানুহৰ সমাগম হোৱা ঠাইলৈ যাবলৈ বা তেনেকুৱা যিখিনি পৰিৱেশ সৃষ্টি হয় সেইবিলাকলৈ যাবলৈ আচলতে অকণমান টান পায়। কিন্তু সেইসকল লোকৰ বাবেও শীতৰ দিনবোৰ বৰ আমেজ কৰা। কাৰণ যিসকল ইন্ট্ৰভাৰ্ট পাৰ্চনে কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ কাৰণে শীতত ৰ'দত বহি নিজৰ মনৰ পচন্দৰ বিষয় এটাৰ এখন কিতাপ পঢ়ি থকাটো সমান আচলতে আমেজ ভৰা কাম একোৱেই নাই। গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম মই পঢ়িবলৈ আৰম্ভ কৰা এইটো উইণ্টাৰ ছিজনত বিশেষকৈ মই যিকেইখন কিতাপ পঢ়িবলৈ লৈছোঁ সেই কিতাপকেইখনৰ বিষয়ে মই আপোনালোকৰ লগত অকণমান কথা পাতিম। আৰু বহুত বেছি নহয়, মই 5-6খনমান কিতাপৰ কালেকশ্যন গোটাই লৈছোঁ এইটো উইণ্টাৰৰ কাৰণে। আৰু সেই কিতাপকেইখনৰ বিষয়ে মই অকণমান আপোনালোকক জনাম। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আৰু চাই কেনেকুৱা পালে জনাম। আজি মই আপোনালোকৰ সৈতে যিকেইখন কিতাপৰ বিষয়ে কথা পাতিবলৈ আগবাঢ়িছোঁ তাৰ প্ৰত্যেকখন কিতাপে আচলতে নতুন নহয়। মই এৰাউণ্ড 4খন বা 5খন কিতাপৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিম। যিকেইখন কিতাপ মই ৰিচেণ্টলি পঢ়িলোঁ বা অলপকৈ পঢ়ি আছোঁ, গোটেইকেইখন কমপ্লিটো হোৱা নাই, কিন্তু পঢ়ি মোৰ ইমান ভাল লাগিছে যে মই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সৈতে কিতাপকেইখনৰ বিষয়ে অকণমান শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে কেনেবাকৈ সেইকেইখন কিতাপ পঢ়া নাই তেতিয়াহ'লে আপোনালোকে এবাৰ তাৰ নথিলা পাত লুটিয়াই চাওক। যদি ভাল পায় তেতিয়াহ'লে আগবাঢ়ক পঢ়াত। গোটেইকেইখন কিতাপ কিন্তু একেবাৰে নতুন কিতাপ নহয়, কেইখনমান ইয়াৰ পাব্লিছিং ইয়াৰ পুৰণি, মোৰ পঢ়াই হয়তো অকণমান লেট হৈ গ'ল। আৰু যদি কেনেবাকৈ আপোনালোকে পঢ়া নাই তেতিয়াহ'লে আপোনালোকে পঢ়াৰ বিষয়ে ভাবি চাব পাৰে। তাৰ এখন অন্যতম হৈছে শশী থাৰুৰৰ পেক্স ইণ্ডিকা। পেক্স ইণ্ডিকাৰ পাব্লিছিং ইয়েৰ একচুৱেলি অকণমান পুৰণি, 2012ৰ হয় এখন কিতাপ। অকণমান নহয় আচলতে ভালেখিনিয়ে পুৰণি, কিন্তু মোৰো চাগে পঢ়া অকণমান দেৰি হৈ গ'ল। মই কিনাও আজি 2-3 বছৰ হৈ গ'ল, কিন্তু কিবাকৈ মোৰ হাততো কিতাপখন অলপ দিন পৰি থাকিল। কিন্তু কিতাপখনৰ মানে মেইন বিষয়টোৱে হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ। শশী থাৰুৰক আমি সকলোৱে জানো, ভাৰতবৰ্ষৰ এজন অন্যতম পলিটিচিয়ান, এডুকেশ্যনিষ্ট, MP ফ্ৰম থিৰুৱনন্তপুৰম। ভাৰতবৰ্ষক তেওঁ ৱৰ্ল্ড ইকনমিক ফ'ৰামতেই হওক বা ইউনাইটেড নেশ্যনছতেই হওক খুব সুন্দৰকৈ প্ৰতিনিধিত্ব কৰিছে। এজন প্ৰখ্যাত কলামনিষ্ট। গতিকে সেই বিশেষ ব্যক্তিজনৰ পৰা আমি কেনেধৰণৰ চিন্তা উদ্ৰেককাৰী গ্ৰন্থ পাব পাৰোঁ সেই কথা আপোনালোক সকলোৱে জানেই। গতিকে পেক্স ইণ্ডিকাৰ জৰিয়তে তেওঁ বৰ্তমানৰ ভাৰতবৰ্ষৰ যিটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ যিটো পৰিধি, সেই পৰিধিটো আৰু তাৰ উপৰি ইয়াক আমি কেনেদৰে এক্সটেণ্ড কৰিব পাৰোঁ সেই কথাটো খুব সুন্দৰকৈ তেওঁ এক্সপ্লেইন কৰিছে। যদিও কিতাপখন 2012তে লিখা, তথাপিও আজি 2024ত ভৰি দিও আমি এটা কথা ক'ব পাৰোঁ, এই কিতাপখনত তেখেতে যিখিনি চিন্তা আজি 12 বছৰ আগতে কৰিছিল সেই চিন্তাখিনি বা সেই ধাৰণাখিনি আজি ক্ৰমশ প্ৰতিফলিত হৈ আহিছে ভাৰতৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ ফিল্ডখনত। যিহেতু তেওঁ ভাৰতবৰ্ষক ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰতিনিধিত্ব কৰিছে বিভিন্ন ক্ষেত্ৰত গৈ। গতিকে তেওঁ খুব সুন্দৰকৈ সেই বস্তুখিনি এক্সপ্লেইন কৰে। আৰু এই কিতাপখনৰ জৰিয়তে আমি কিছুমান কেতিয়াও ভাবি নোপোৱা, বিশেষকৈ চাউথ ইষ্ট এছিয়ান ৰিলেশ্যনশ্বিপ, ভাৰতবৰ্ষৰ US এণ্ড ইণ্ডিয়া ৰিলেশ্যনশ্বিপ, US এণ্ড চাইনা ৰিলেশ্যনশ্বিপ, US এণ্ড এৰেবিয়ান কাণ্ট্ৰিজ ৰিলেশ্যনশ্বিপ, এই কথাখিনি তেওঁ খুব ধুনীয়াকৈ এক্সপ্লেইন কৰিছে। আৰু শশী থাৰুৰৰ একচুৱেলি ৰাইটিং ষ্টাইলটো অকণমান জটিল হয়, খুব এটা সহজ ইংলিছত তেওঁ নিলিখে, অকণমান জটিলতা আছে। তেওঁৰ যিহেতু এজন প্ৰখ্যাত কলামনিষ্ট, তেখেতৰ ৰাইটিং আমি সকলোৱে পঢ়িছোঁ। ভাৰতৰ বিভিন্ন নিউজ পেপাৰত, ইণ্ডিয়াৰ যিখিনি ফেমাছ নিউজ পেপাৰ হওক, যিখিনি ফেমাছ মেগাজিনছ হওক, তাত তেওঁৰ ৰাইটিংছখিনি আমি পঢ়ি থাকোঁ। গতিকে সেইটো সকলোৱে জানেই যে থাৰুৰৰ ৰাইটিঙৰ ষ্টাইলটো। গতিকে সেই ৰাইটিং ষ্টাইলটো আমি ইয়াত পাওঁ, পেক্স ইণ্ডিকাত দেখিবলৈ পোৱা যায়। আৰু গতিকে যদি আপোনালোক কমফৰ্টেবল হয় শশী থাৰুৰৰ ষ্টাইল অফ ৰাইটিঙৰ জৰিয়তে, তেতিয়াহ'লে আপোনালোকে এই কিতাপখন খুব ধুনীয়াকৈ এনজয় কৰিব পাৰে। আৰু মই আপোনালোকক ছাজেষ্ট কৰোঁ, যদি আপোনালোক কেনেবাকৈ থাৰুৰৰ ৰাইটিং ষ্টাইলত কমফৰ্টেবল নহয়ও,
এণ্ড ইফ ইউ আৰ য়াং জেনেৰেশ্যন তেতিয়াহ'লে আপোনালোকে ট্ৰাই কৰক থাৰৰ মানে ৰাইটিং ষ্টাইলটোৰ লগত নিজকে কমফৰ্টেবল কৰিবৰ কাৰণে, কিয়নো তেখেতৰ ৰাইটিং ষ্টাইলটো এটা খুব হাই লেভেল ইংলিছ ৰাইটিং ষ্টাইল। গতিকে সেইটোৰ জৰিয়তে আমি কেৱল ডাটাই নহয়, আমি নিজৰ লিটাৰেৰী যিটো আমাৰ ষ্টেণ্ডাৰ্ড হয় সেইটো আমি হাই কৰিব পাৰোঁ। গতিকে পেক্স ইণ্ডিকা এখন অন্যতম পঢ়িবলগীয়া কিতাপ, বিশেষকৈ ভাৰতবৰ্ষৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ বিষয়ে অকণমান জানিবৰ কাৰণে, গভীৰভাৱে বুজি পাবৰ কাৰণে এনেধৰণৰ কিতাপসমূহ পঢ়াটো আচলতে খুব জৰুৰী। আৰু এতিয়া আপোনালোকৰ লগত ক'বলৈ দিছোঁ ছেকেণ্ড কিতাপখনৰ বিষয়ে। কিতাপখন এতিয়াও মই পঢ়ি কমপ্লিট কৰা নাই। সেইখন হৈছে সদগুৰুৰ ইনাৰ ইঞ্জিনিয়াৰিং। এই কিতাপখন আচলতে মোক মোৰ এগৰাকী কলিগ লীলাক্ষী মিশ্ৰই ছাজেষ্ট কৰিছিলে, আৰু বাৰ ছাজেশ্যন মতে মই কিতাপখন কিনি পেলাই পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আচলতে কি, আজিকালিৰ প্ৰজন্মৰ মাজত, নৱপ্ৰজন্মৰ মাজত জীৱন সম্পৰ্কে কিছুমান নতুন নতুন প্ৰশ্ন উদ্ৰেক হৈছে। আজিকালিৰ জেনেৰেশ্যনে বা আজিকালিৰ জেনেৰেশ্যন বুলি ক'লে আচলতে আমি নিজেও কৰোঁ, মানুহৰ মনত ইমান কিছুমান জীৱন সম্পৰ্কে বা জীৱনৰ সৃষ্টি হোৱা কিছুমান সমস্যাৰ সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰশ্ন, বিশেষকৈ মানুহৰ যিটো আত্মা সম্পৰ্কে, বা আত্মা ইন দ্য চেন্স ভূত নহয় দেই, মই সেইটো ক'বলৈ বিচৰা নাই আচলতে, যিটো মানুহৰ মানে আধ্যাত্মিকভাৱে যিটো আমি বিলিভ কৰোঁ, স্পিৰিচুৱেল যিটো জাৰ্ণি মানুহৰ, সেই সম্পৰ্কে মানুহবিলাকৰ প্ৰশ্ন ক্ৰমশঃ বাঢ়ি আহিছে। এটা পিৰিয়ড আছিলে যেতিয়া মানুহে এটা পাৰ্টিকুলাৰ এজ পাৰ নোহোৱালৈকে ধৰ্ম হওক, আধ্যাত্মিকতা হওক, সেই বস্তুবোৰ সম্পৰ্কে বৰ এটা জানিবলৈ ইচ্ছা প্ৰকাশ নকৰে। কিন্তু এইটো এটা আচলতে আজিৰ জেনেৰেশ্যনৰ কাৰণে যথেষ্ট পজিটিভ চাইন হয় যে আজিৰ জেনেৰেশ্যনে খুব কম বয়সৰ পৰাই বেছি সংখ্যক মানে ল'ৰা ছোৱালীয়ে আধ্যাত্মিকতাৰ ফালে আগবাঢ়ি যায়। আৰু আধ্যাত্মিকতাৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে আচলতে কি হয়, আজিৰ জেনেৰেশ্যনটো যিহেতু এটা কমপ্লিটলি চাইণ্টিফিক এণ্ড টেকন'লজি বেছড জেনেৰেশ্যন, গতিকে প্ৰশ্নবিলাকো যথেষ্ট জটিল হয়। তেওঁলোকৰ এই প্ৰশ্নখিনিৰ প্ৰপাৰ আনচাৰ দিবলৈ একোজন গুৰুৰ প্ৰয়োজন হয়। গতিকে সেইসকলৰ মাজত ভাৰতবৰ্ষত আমি সদগুৰু, কইম্বাটুৰত থকা ঈশা ফাউণ্ডেশ্যনৰ যিজন ফাউণ্ডাৰ হয়, তেখেতক আমি এজন অন্যতম গুৰু হিচাপে লাভ কৰিছোঁ বৰ্তমান ভাৰতত। আৰু তেখেত কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই এতিয়া যথেষ্ট সমাদৃত এজন গুৰু, যিহেতু এজন শিক্ষিত ব্যক্তি তেখেত। গতিকে তেখেতৰ যিখিনি চিন্তা উদ্ৰেককাৰী তেখেতৰ লেকচাৰ্ছ বা যিখিনি তেওঁৰ গ্ৰন্থ, সেইখিনিয়ে সমগ্ৰ বিশ্বজুৰি যথেষ্ট মানে তেওঁ বিখ্যাত হৈ পৰিছে। কিতাপখিনি যথেষ্ট সমাদৃত হৈছে। গতিকে তাৰ ভিতৰত এই ইনাৰ ইঞ্জিনিয়াৰিং তেখেতৰ যিখন কিতাপ হয়, এই কিতাপখন এখন অন্যতম, এখন খুব বেছি ফেমাছ হৈছে কিতাপখন আচলতে। আৰু ময়ো গ্ৰেজুৱেলি পঢ়িবলৈ ষ্টাৰ্ট কৰিছোঁ কিতাপখন। আৰু আচলতে এনেধৰণৰ কিতাপবিলাক পঢ়িলে কি হয়, অলৰেডি আমাৰ আধ্যাত্মিকতাৰ প্ৰতি বা স্পিৰিচুৱেলিটিৰ প্ৰতি যিটো ধাৰণা, সেই ধাৰণাবিলাক ক্ৰমশঃ ইয়াৰ পৰিসৰটো বাঢ়ে। আমাৰ ধাৰণাবিলাক কিছুমান যদি ভুল ধাৰণা কিছুমান আমি মনত লৈ থাকোঁ, সেই ধাৰণাবিলাকো সলনি হয় আচলতে। আৰু তাৰোপৰি আমি অকণমান ব্ৰডাৰ চেন্সত স্পিৰিচুৱেলিটিটোক আমি ল'বলৈ শিকোঁ। আৰু স্পিৰিচুৱেলিটি বা আধ্যাত্মিকতা বুলি ক'লে কেৱল ধৰ্মই নহয়, আচলতে ইয়াৰ জৰিয়তে আমি কি হয়, নিজক নিজে চিনি পাবলৈ শিকোঁ। এজ এ হিউমেন বিং, এজ এ স্পিৰিট, আমি নিজক নিজে চিনি পোৱাটো খুব জৰুৰী। কাৰণ এজন ব্যক্তিৰ মাজত কেৱল কিছুমান মানে আমি যে এই জীয়াই আছোঁ আৰু খাইছোঁ বৈছোঁ কিবা কিবি কেইটামান কাম কৰিছোঁ, সেইটোৱে আচলতে লাইফ নহয়। লাইফটো আমি এক্সপ্ল'ৰ কৰিবৰ কাৰণে, নিজক এক্সপ্ল'ৰ কৰিবৰ কাৰণে, জীৱনৰ কিছুমান জটিলতা এক্সপ্ল'ৰ কৰিবৰ কাৰণে আমি কিছুমান বস্তু জনাটো খুব দৰকাৰ। আৰু সেই বস্তুখিনি জানিবৰ কাৰণে, বুজিবৰ কাৰণে স্পিৰিচুৱেলিটি বেছড এনেধৰণৰ কিতাপখিনিয়ে আমাক যথেষ্ট সহায় কৰে। আমাৰ মনবিলাক, আমাৰ চিন্তাবিলাক গভীৰ কৰি তোলে, মনবোৰ বহল কৰে আৰু মানুহক ধৈৰ্যশীল, সহনশীল হ'বলৈ এক শক্তি দিয়ে। গতিকে আপোনালোকেও চেষ্টা কৰি চাব পাৰে সদগুৰুৰ ইনাৰ ইঞ্জিনিয়াৰিংখন পঢ়িবৰ কাৰণে। তেখেতৰ অলৰেডি আৰু কেইবাখনো কিতাপ প্ৰকাশ হৈছে। মোৰ এইখন প্ৰথম সদগুৰুৰ কিতাপ, আৰু মই কিতাপখন পঢ়ি পেলাই খুব ভাল পাইছোঁ আচলতে।
মানে গভীৰতা আছে আচলতে এনেকুৱা নহয় যে সাডেনলি পঢ়ি দিব পৰা মানুহৰ আপুনি যদি গভীৰভাৱে অলপমান সময় দিব পাৰে নিৰ্জনতা তেতিয়াহে এনেধৰণৰ কিতাপবিলাক পঢ়িব লাগে এনেই আৰু বহি লৈ পেলাই জাষ্ট পঢ়োঁ বুলিয়ে পঢ়া বা ফিকশ্যন পঢ়া দি আচলতে এনেধৰণৰ কিতাপবিলাক পঢ়া নাযায় কাৰণ এইখিনিত যথেষ্ট আমি থটছ দিবলগীয়া হয় সময় দিবলগীয়া হয় গতিকে মই আশা কৰোঁ আপোনাৰ আজিৰ জেনেৰেশ্যনৰ বিশেষকৈ লোকসকলে এনেধৰণৰ থটফুল যিখিনি কিতাপ হয় চিন্তা উদ্ৰেককাৰী যিখিনি কিতাপ হয় এইখিনি আচলতে বেছিকৈ প্ৰেফাৰ কৰে যিহেতু সদগুৰুৰ যিখিনি ফলোৱাৰ্ছ হয় তাত মেক্সিমামখিনি নিউ জেনেৰেশ্যনছ মানুহে দেখিবলৈ পোৱা যায় গতিকে আপোনালোকে চেষ্টা কৰিব এইখন কিতাপো পঢ়িবৰ কাৰণে মোৰ খুব ভাল লাগিছে আশা কৰোঁ আপোনালোকেও ভাল পাব নেক্সট যিখন কিতাপৰ বিষয়ে মই আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ লৈছোঁ সেইখন এখন অসমীয়া কিতাপ আজিকালি বৰ বেছিকৈ অসমীয়া কিতাপবিলাক সকলোৱে পঢ়ি নাথাকে কিন্তু যিসকল পাৰ্মানেণ্ট ৰিডাৰ আছে তেওঁলোকে কিন্তু পঢ়ে আৰু এই কিতাপখনৰ লেখিকাও মোৰ চিনাকি মুনমি হাজৰিকা তেখেতৰ 2023 পাব্লিছিঙৰ সায়ন্তন কিতাপখনৰ নাম এখন উপন্যাস আৰু সায়ন্তনখনৰ পটভূমিটো হৈছে অসমত আলফাৰ সমস্যা গতিকে যথেষ্ট এখন টাচি কিতাপ আৰু যিহেতু আলফাৰ সমস্যাটোৰ সৈতে অসমৰ প্ৰত্যেকজন ব্যক্তিৰে অলপ হ'লেও কিবা এটা সম্পৰ্ক থাকি গৈছে সকলোৱে আলফাৰ বিভিন্ন ধৰণৰ কৰ্ম কাৰ্য যিকোনো জৰিয়তে হ'লেও অসমৰ প্ৰত্যেকজন ব্যক্তিক এই আলফা শব্দটোৱে খন্তেকৰ বাবে হ'লেও জোকাৰি যায় অকণমান সময় হ'লেও কাৰণে হ'লেও ভাবিবলৈ বাধ্য কৰে কিবা এটা গতিকে এই কিতাপখন যেতিয়া পঢ়িছিলোঁ মই তেতিয়া থমকি ৰ'ব লাগিব কিন্তু আপোনালোকৰ কিতাপখনত যিখিনি ইয়াৰ মানে যিটো পটভূমি যিটো তেওঁৰ কথন শৈলী যিটো তেওঁৰ কাহিনীটো কোৱাৰ যিটো ষ্টাইল গতিকে সেইটোতো আপোনালোকে অকণমান ৰ'ব লাগিব বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে ইয়াৰ প্ৰত্যেকটো ক্ষণ প্ৰত্যেকটো কাহিনী প্ৰত্যেকটো মুহূৰ্ত গতিকে মুনমি হাজৰিকা বা উদীয়মান নহয় আচলতে তেখেত অলৰেডি তেখেতৰ কেইবাখনো উপন্যাস প্ৰকাশ হৈছে মই একজেক্ট নাম্বাৰটো ক'বলৈ মোৰ দিগদাৰ হৈছে ময়ো ভালদৰে নাজানো কেইখন কিতাপ তেখেতৰ পাব্লিছ হৈ গ'ল অলৰেডি কিন্তু বা এগৰাকী মানে প্ৰখ্যাত লেখিকাতে পৰিণত হৈছে অলৰেডি যোৰহাটৰ গতিকে তেওঁৰ এই কিতাপখন আপোনালোকে পঢ়ি চাব খুব ভাল লাগিব আপোনালোকৰ এগৰাকী অসমীয়া হিচাপে এগৰাকী অসমীয়া লেখিকাক আমি উৎসাহিত কৰাটো লিখিবৰ কাৰণে সেইটো আমি খুব দৰকাৰ আচলতে একোজন পঢ়ুৱৈয়ে যদি আমি এগৰাকী লেখিকাক পঢ়ি উৎসাহ যোগাওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ মাজত এনেধৰণৰ ভাল ভাল লেখক লেখিকা বাঢ়ি আহিব গতিকে আপোনালোকে সায়ন্তনখন পঢ়ি চাব নেক্সট যিখন কিতাপৰ কথা কম নহয় আপোনালোকক সেইখন মোৰ কিন্তু ৰিচেণ্ট ৰিডিং নহয় কিন্তু ওৱান অফ মাই most ফেভৰেট বুক সেইকাৰণে মই ভাবিলোঁ যে এই কিতাপখনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিতাপখন হৈছে খুশৱন্ত সিঙৰ দ্য ছানছেট ক্লাব ইমান ধুনীয়া নহয় এই কিতাপখন ইয়াৰ যিটো আচলতে মই দ্য ছানছেট ক্লাব বুলি কওঁ নামটো দেখোঁতে মই এটা বেলেগ ভাৱেৰে কিতাপখন কিনি আনিলোঁ কিন্তু আহি পঢ়ি পেলাই দেখিলোঁ যে সম্পূৰ্ণ বেলেগ মই ভবাতকৈ কিন্তু তথাপিও মই ভবাতকৈ বেলেগ কিন্তু বহুত পজিটিভলি বেলেগ আচলতে ইমান ধুনীয়া এখন কিতাপ মই সেইকাৰণে ভাবিলোঁ যদি আপোনালোকে কেনেবাকৈ পঢ়া নাই তেতিয়াহ'লে মই মোৰ যিটো ইউটিউব ফেমিলি সকলোৰে লগত শ্বেয়াৰ কৰোঁ ইমান ধুনীয়া এখন কিতাপ কিয় আপোনালোকে নপঢ়াকৈ থাকি যাব লাগে হয়নে নহয় বাৰু দ্য ছানছেট ক্লাবৰ জৰিয়তে আচলতে খুশৱন্ত সিঙে যিসকল এজেড পিপল যিসকল বয়সস্থ লোকে নিজৰ জীৱন পৰিক্ৰমা ক্ৰমশ শেষ কৰি আহিছে সেইসকল লোকৰ বিষয়ে এটা খুব ধুনীয়া পৰ্যালোচনা আগবঢ়াইছে আচলতে চাৰিজন বৃদ্ধ লোক কেনেদৰে দিল্লীৰ এটা বিশেষ অঞ্চলত সদায় ইভিনিং ৱাক কৰিবৰ সময়ত লগ হৈ তেওঁলোকে নিজৰ জীৱন সম্পৰ্কে কেনেদৰে আলোচনা কৰে তেওঁলোকৰ প্ৰত্যেকজন একোজন প্ৰখ্যাত লোক আচলতে প্ৰখ্যাত ইন দ্য চেন্স প্ৰত্যেকে একোখন মানে গুৰুত্বপূৰ্ণ ফিল্ডত কাম কৰি আহিছে তেনে একোজন ব্যক্তিৰ নিজৰ জীৱনৰ এক্সপিৰিয়েঞ্চেছ তেওঁলোকে শ্বেয়াৰ কৰে তেওঁলোকে বৰ্তমান কেনেদৰে সেইখিনি তেওঁলোকে জীৱনত কটোৱা সেই মুহূৰ্তখিনিৰ পৰা আজি কেনেদৰে লাভান্বিত হৈছে বা তেওঁলোকৰ নেক্সট জেনেৰেশ্যনক তেওঁলোকে কি দিব পাৰিছে বা তেখেতসকলে কি পৰ্যায়ৰ পৰা আহি আজি কি পৰ্যায়ত আছেহি সেই সকলোখিনি তেওঁলোকে আচলতে নিজৰ ফ্ৰেণ্ডছসকলৰ সৈতে সেই বিশেষ চাৰিজন লগ হৈ পেলাই সদায় ডিছকাছ কৰে নিজৰ ইভিনিং ৱাকৰ সময়ত আৰু ক্ৰমশ সেই প্ৰত্যেকজন ব্যক্তি কেনেদৰে বাৰ্ধক্যজনিত কাৰণত হওক ক্ৰমশ লগ হ'ব নোৱাৰা হৈ আহি মৃত্যুৰ দুৱাৰদলিত উপস্থিত হয়হি তাৰ এক খুব হৃদয়স্পৰ্শী কাহিনী আচলতে বৰ ভাল লগা এখন কিতাপ আচলতে খুশৱন্ত সিং ভাৰতবৰ্ষৰ এজন অন্যতম ষ্টৰী টেলাৰ তেওঁৰ সমান ষ্টৰী টেলাৰ ভাৰতবৰ্ষত দ্বিতীয় একোজন পাবলৈ জটিল
গতিকে তেওঁৰ ৰাইটিং ষ্টাইলৰ বিষয়ে মইনো কি ক'ম আপোনালোকেতো সকলোৱে জানেই, তথাপি মোৰ ফালৰ পৰা মই কৈছোঁ মোৰ অন্যতম ফেভৰেট ৰাইটাৰ হয় আচলতে। তেখেতৰ কেইবাখনো ট্ৰেইন টু পাকিস্তানেই হওক, পৰ্ট্ৰেইট অফ এ লেডিয়ে হওক, সকলোখিনি কিতাপেই মই পঢ়িছোঁ। মই আপোনালোকৰ লগত নেক্সট এবাৰ শ্বেয়াৰ কৰিম কেৱল খুচৱান সিঙৰ ৰাইটিঙৰ বিষয়ে। তেওঁৰ যিখিনি কিতাপ মই অলৰেডি পঢ়িলোঁ সেইখিনি বিষয়ে মই আপোনালোকৰ লগত স্পেচিয়েলি শ্বেয়াৰ কৰিম এটা ভিডিঅ'। কিন্তু আজিৰ ভিডিঅ'ত তেওঁৰ দ্য ছানছেট ক্লাবখনৰ বিষয়ে মই আপোনালোকক কৈছোঁ। আপোনালোকে পঢ়ি চাব ছানছেট ক্লাবখন, খুব ভাল লগা, নামটো শুনিলেই ভাল লাগে ছানছেট ক্লাব। গতিকে কিতাপখন পঢ়ি কিন্তু তাতোতকৈ বেছি ভাল লাগে, গতিকে ট্ৰাই কৰি চাব। আৰু আচলতে বহুত কেইখন কিতাপৰ কথা আপোনালোকৰ সৈতে মোৰ পাতিব লগা আছিল, কিন্তু আজি আৰু আগ নবঢ়াওঁ ভিডিঅ'টো, কিয়নো একেটা ভিডিঅ'তে ইমানখিনি কিতাপৰ কথা পাতি গৈ থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ গৈ থাকিব। গতিকে আপোনালোকেও আমনি পাব। মই নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ কিতাপৰ বিষয়ে কথা পাতিবৰ কাৰণে পুনৰ আকৌ আহিম ছিজন 2। কিন্তু তেতিয়ালৈকে আজি যিকেইখন কিতাপৰ কথা আপোনালোকক ক'লোঁ, যিকেইটা নাম ক'লোঁ, চেষ্টা কৰি চাবচোন এবাৰ পঢ়িবৰ কাৰণে। আৰু যদি আগতেই কেতিয়াবাকৈ পঢ়িছে সেইকেইখন কিতাপ, তেতিয়াহ'লে আপোনালোকেও জনাবচোন কেনে পায় আপোনালোকৰ ছাজেশ্যন। আৰু নতুন নতুন কিবা যদি আপোনালোকে পঢ়ি আছে কিতাপ, তেতিয়াহ'লে সেইখিনিৰ নামো মোক জনাব। যদি মই কেনেবাকৈ পঢ়া নাই ময়ো পঢ়িবলৈ চেষ্টা কৰিম, কাৰণ পঢ়ি মই খুব ভাল পাওঁ আৰু আশা কৰোঁ আপোনালোকেও পঢ়ি ভাল পায়। পঢ়িবলৈ চেষ্টা কৰক। আজিৰ যুগত মানুহে নিজৰ মোবাইলটো লৈ ইণ্টাৰনেট, নেটফ্লিক্স এইবিলাক লৈ পেলাই খুব ব্যস্ত হৈ পৰিছে। চাব লাগে, নেটফ্লিক্সো চাব লাগে, ইউটিউবো চাব লাগে, টিভিও চাব লাগে, নিউজ পেপাৰো পঢ়িব লাগে, কিন্তু তাৰ মাজতে আমি কিতাপ পঢ়িব লাগে। কিতাপ পঢ়াই কেৱল আমাৰ মনকে আনন্দ নিদিয়ে, আমাৰ চৌলক, আমাৰ আত্মাৰ কাৰণে কিতাপ পঢ়াটোৱে আহাৰ স্বৰূপ। গতিকে কিতাপ পঢ়িবলৈ পাহৰি নাযাব, কিতাপ পঢ়িবলৈ এৰি নিদিব। থেংক ইউ। চাই থাকক মোৰ ভিডিঅ'বিলাক, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি যাবলৈও নাপাহৰিব দেই। থেংক ইউ। বাই বাই।